এইটো চাওক ডাউক পোৱালিটো অথনি মানে মায়ে ৰাতিপুৱা শুই উঠি এইটো দেখিছে মই এতিয়া শুই উঠি আহিলত মায়ে এইটো দেখুৱাইছে মায়ে থৈ দিছিলে মোক দেখুৱাবৰ কাৰণে এইটো এনেকৈ কোনোবাই ধৰিছিলে চাগে কোনোবাই ধৰি এনেকৈ ভৰিটো ইমান টানকৈ বান্ধি থৈছে চাওক কি যে নহয় মানুহবোৰ টানকৈ বান্ধি খাবৰ কাৰণেই নে মাৰিবৰ কাৰণেই নে কি কাৰণে নাজানো আৰু বেচেৰাটো আমাৰ ঘৰ আগফালে পৰি আছে তাৰপৰা মায়ে বোলে এইটো গা বেয়া নে কি বুলি কৈ এনেকৈ চাইছে দেখিছে এয়া ভৰিটো বান্ধা কোনোবাই বান্ধিছিলে ইয়াক ই আকৌ পলাই গুচি আহিলে চাগে কিন্তু ভৰিটোতো ই খুলিব নোৱাৰে বেচেৰাটো কোনে বা এনেকৈ কৰিলে তাৰপৰা মায়ে মই উঠালৈকে থৈ দিলে এতিয়া মই উঠিলত দেখাইছে ইমান টানকৈ ভৰিটো বান্ধি থৈছে চাওক ডাউক হয় ডাউকৰ পোৱালি ডাউক পোৱালি নহয় ডাঙৰ অঁ পোৱালি নহয় ডাঙৰে হয় এইটো এতিয়া আমি ইয়াক ধুনীয়াকৈ ৰছীডাল খুলি এৰি দিওঁ বুলি ভাবিছোঁ মই এইটো খুলি দিয়ক মোক মই এনেকৈ নহ'ব ব্লেডখনে দি অকণমান এনেকৈ কাটি দিয়কচোন ভৰিত লাগিব নহয় অঁ পাৰিলে পাৰিলে এই চাওক এতিয়াহে খোল খাইছে বেচেৰাটো চাওক ভৰিটো অঁ বান্ধি থৈ দে আকৌ বেলেগে ধুনীয়াকৈ ক'ৰবাত বান্ধি এৰি দিম দেই এতিয়া তোমাক এৰি দিম দেই এইটো মই শুই উঠি আহিছোঁহে শুই উঠি এনেকৈ মায়ে দেখাইছে বোলে ডাউকৰ পোৱালি এটা আমাৰ ঘৰত ডাউক এটা এনেকৈ কোনোবাই ভৰি বান্ধা থৈ দিছে মইতো থৈ দিছোঁ চাচোন বুলি এইটো এতিয়া উৰুৱাই দিওঁ এইটো এতিয়া আমি উৰুৱাই দিওঁ বেচেৰাটো ভাল আমাৰ ঘৰ আহিলি বুলিহে কোনে জানো তোক খাম বুলিয়ে নে কি বুলিয়ে বান্ধি থৈছিলে ঠিক নাই আজি মৰিলি হয় আৰু এনেই একো বেমাৰ আজাৰ নাই ভাল এতিয়া আমি ইয়াক উৰুৱাই দিওঁ যাগে দেই ওলাইছে ময়ো ওলাইছোঁ ই ওলাইছে উৰুৱাই দিওঁ দেই এইটো আই ক'লৈ গ'ল মা সিফালে গ'লগৈ ন ক'লৈ গ'ল জানো গ'লগৈ ধুনীয়াকৈ খোজকাঢ়ি গুচি গৈছে এইফালে উৰুৱাই দিলোঁ এই বাঁহখিনিৰ ভিতৰত সি সোমাই গ'ল কোনফালে গ'লগৈ ধৰিব নোৱাৰিলোঁ এয়া ভাল আমি পালোঁ বুলিহে ন বাচিলে এটা ৰাতিপুৱাই এটা ভাল কাম হৈছে মোৰ হাতেৰে আজি মানে মা হাতেৰেও মায়ে ধৰি ৰাখিলে কাৰণেহে এই কোনেনো তাক ধৰি ৰাখিছিলে নাজানো বেচাটো আকৌ খোজকাঢ়ি ভৰিটো ভাঙা ভাগে সেই বন্ধা ভাগে কেনেকৈ আহিলে বাৰু মা জঁপিয়াই আহিলে চাগে ন নাজানো আৰু সেই মা খামচেং তাক উৰুৱা দেখি খামচেঙো দৌৰি আহিছে এতিয়া ৰাতিপুৱাই এটা ভাল কাম হ'ল আমাৰ হাতেৰে আজি ভাল লাগিছে মনটো মই শুই উঠিছোঁহে জাষ্ট মানে শুই উঠি বিচনাৰ পৰা উঠি আহি পাছফালে আহিছোঁ মায়ে কৈছে এনেকৈ ডাউক এটা হেৰি আছে নহয় চাচোন সিটো দাঙি ডাউক এটা আছে কোনোবাই বান্ধি থৈছিলে মই লগে লগে চাই পেলাই বোলো এইটো উৰুৱাই দিওঁ ভিডিঅ'টোও কৰি দিলোঁ এতিয়া মই মুখ হাত ধুওঁগৈ তাৰপিছত আজি এনেকৈ ব্লগ এটা আৰম্ভ হৈয়ে গ'ল ভালেই হ'ল নহ'লে থাকিয়ে যায় মোৰ ব্লগ বনোৱা আজি বনাই দিম আৰু সেইকাৰণে যিহেতু ৰাতিপুৱা ভাল কাম এটা কৰিলোৱে ৰাতিপুৱা ভিডিঅ' কৰিলোৱে সেইকাৰণে বাকীখিনি আৰু কি কৰোঁ সেইটো দেখুৱাই দিম দিনটো চ' এতিয়া মই প্ৰথমে মুখ হাতকেইটা ধুই লওঁ আৰু ডিঙিটো পূৰা চেৰচেৰাই আছে ৰাতি ঠাণ্ডা লাগিলে নে কি জানো চৰ্দি হ'ব কিজানি এতিয়া মই মুখ হাত ধুই মেলি লওঁগৈ এতিয়া মুখ হাত ধুই ল'লোঁ আৰু কিবাকিবি খায়ো ল'লোঁ এইফালে চব্জিৱালাজন আহিছে চব্জি দিবলৈ কিবাকিবি চব্জি মায়ে লৈ আছে কিনো লৈছে চাওঁচোন আৰু মোৰ লগত খামচেঙো আহি আছে আই তই চব্জি কিনিবি নেকি তাইও মোৰ লগত আহিছে একদম কি চব্জি লৈছে চাওঁগৈ কি লৈছেনো মা ইয়াত আলু খেতি কৰা হৈছে আমাৰ ঘৰৰ সন্মুখতে আমি নাই কৰা বাৰু আৰু এইখন কিবা এখন দি থৈছে জালখন তাই সোমাই ল'লে এতিয়া ওলাব পৰা নাই কেনেকৈ ওলাবা আহা খাম আহা খামা কেনেকৈ ওলা এতিয়া কেনেকৈ ওলাব মোৰ ছোৱালী কোনটো চাইডে ওলাব গৈছিলা নহয় নিজে সোমাই গৈছিলা নহয় এতিয়া ওলোৱা এইখিনি আলু চব আলু কৰিছে ইয়াত চুচু চব্জি মায়ে চব্জি লৈ আছে খামা আমি চব্জি লৈ ল'লোঁ মানে মায়েহে ল'লে আমি অকল চালোগৈহে কি ল'লে কিবাকিবি বিলাহী চিলাহী তেনেকৈ কিবাকিবি লৈছে এতিয়া ভাত পানী বনাই খাওঁগৈ মায়ে বনাব আমি খাম ন এনাই বনাব আমি খাম ন
এতিয়া আবেলিয়ে হ'ল ঘৰৰ ওচৰতে বাৰ্থডে আছে সৰু ছোৱালী এজনী তালৈকে যাওঁ মা নাযায় মানে খাম চেঙক আকৌ নহ'লে অকলে এৰি থৈ যাব লাগিব যে সেইকাৰণে মা নাযায় মই অকলে যাম তাই কাৰণে আমি ঘৰত দুজনীকে যাবই নোৱাৰোঁ মানে এজনী নহয় এজনী থাকিবই লাগিব নহ'লে পূৰা কুঁকুৱাই কান্দি থাকে মানে চিঞৰিয়ে থাকে সেইকাৰণে মা নাযায় মই এতিয়া যাওঁ ওচৰতে পামগৈ বাৰ্থডে ঘৰত পাৰিলে দেখুৱাম বাৰু আপোনালোকক এতিয়া গৈ থাকোঁ এইটো হৈছে আমাৰ ঘৰৰ গলিটো আৰু আনফালে সেইটো বাৰ্থডে গাৰ্লৰ ঘৰলৈ যোৱা গলিটো এয়া বাৰ্থডে গাৰ্লৰ ঘৰ আহি পাই গ'লোহি মানুহবোৰ বাহিৰত বহি আছে আৰু ডাঙৰকৈ গান লগাইও থৈছে এতিয়া ইয়াতে অলপমান সময় বহোঁ এতিয়া এয়া ভাত খাবলৈ লৈছোঁ ভাতৰ লগত আছে খাচী মাংস চালাড ভাজি দালি এতিয়া ভাতকেইটা খাই লওঁ খাই ল'লোঁ খাই বৈ এতিয়া যাওঁগৈ পূৰা পেট ভৰাই খালোঁ বেছিকৈ ভিডিঅ' কৰিব নোৱাৰিলোৱে কাৰণ মই গ'লোঁ খালোঁ আৰু গুচিয়ে আহিছোঁ ঘৰ পাই যামগৈ এতিয়া খাই মজা লাগিলে ঘৰ আহি পাই গ'লোহি আৰু আজিৰ ভ্লগটো মই এতিয়া ইয়াতে শেষ কৰি দিওঁ বুলি ভাবিছোঁ আজি তেনেকৈ বিশেষ একো দেখুওৱা নহ'লে কাৰণ মই আজি ভ্লগ বনাম বুলি ভবাই নাছিলোঁ ৰাতিপুৱাই চৰাইটো উৰুৱাই দিওঁতে ভিডিঅ' কৰিলোঁ যে সেইকাৰণে ভাবিলোঁ দিনটো কণ্টিনিউ কৰোঁ মই দিনটো যি কৰিলোঁ তাকে আপোনালোকক অলপমান দেখাবলৈ চেষ্টা কৰিলোঁ আৰু এনেও এইকেইদিন ইমান ঠাণ্ডা পৰিছে ক'লৈকো তেনেকৈ যোৱা হোৱাই নাই আৰু তেনেকৈ বিশেষ একো কাম কৰা হোৱাই নাই সেইকাৰণে আজি দিনটো মই যি কৰিলোঁ তাকে আপোনালোকক অলপমান দেখাবলৈ চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকে আজিৰ ব্লগটো চাই ভালে পালে তো আপোনালোকক পুনৰ এটা নতুন ভিডিঅ' লগ পাম আৰু আজিৰ ব্লগটো শেষৰলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ লগতে প্লিজ যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন